সকলোৰে সুশান্তিৰ ব্যক্তিগত জীৱনত আজি এটা বিশেষ দিন, মানে কি বছৰৰ শেষ দিন, আৰু মই যোৰহাট জিলাৰ চুঙিত উপস্থিত আছোঁ আৰু মোৰ লগত এজন বিশেষ ব্যক্তি আছে। সেইকাৰণে মই হঠাৎ লাইভ আহিলোঁ। আচলতে এনেকৈ লাইভ অহা বহুত দিন লাইভ অহা নাই, আৰু মানুহজন সকলোৰে জনপ্ৰিয়। ইতিমধ্যে তেওঁ মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। এয়া হ'ল তামুলী দা। নমস্কাৰ। তামুলী দা, আপোনাৰ মই ভিডিঅ'বিলাক চাওঁ। ক'ব গ'লে কৈছোঁ যে আজি অসম সজাগ হ'বলৈ হ'লে অকল কিতাপ পত্ৰই নহয়, টেকনিকেও আৰু বুদ্ধিও বা বৃহস্পতিও পাৰি। বৰ্তমান সকলো কথা জানি শিকে, ঠেকি শিকে, বেছি শিকে বুলি কথা এটা আছে আমাৰ অসমত। কিন্তু আমাৰ অসমখন একত্ৰ নাইকিয়া গতিকে প্ৰতিটো কথাই দুৰ্বলতা হৈ আছে। গতিকে মই ধন্যবাদ ৰাইজলৈ দিয়াছোঁ যাতে আমাৰ দুৰ্বলতা হ'ব লাগে। শুভেচ্ছা হিচাপে কি ক'ব? নতুন শুভেচ্ছা মানে আমি এটা কথাই কৈছোঁ, বহুত জেগাত ব্ৰইলাৰ কুকুৰা নিহত হ'ব কালি পেপাৰখনৰ মতে, আৰু বহুত জেগাত ওৱান শ্বপ, আৰু বহুত ডাক্তৰে পইচা পাব এক্সিডেণ্টত, আৰু বহুত ডিজে আনি সম্পূৰ্ণ ভাড়ালৈ আনি হ'লেও লগাব, আৰু কিলি বহুত ডাঙৰ 1700 টকীয়া কিলি পথাৰৰ মাজত মাৰিব বুলি মই গম পাইছোঁ। কিন্তু একত্ৰভাৱে আমাৰ অসমীয়া বিহুটো খাবলৈ নোৱাৰে। কিন্তু খেল পথাৰ প্ৰতি আজিকালি ধেৰ গ'ল। অসমীয়া সমাজত সদায় কেলেংকাৰী চলি আছে। কিন্তু কালিলৈ যিটো আমাৰ ইংৰাজী মাহ, সেই ইংৰাজী মাহটো প্ৰথম মাহ, বৰ্তমান সকলোৱে হেপী নিউ শব্দটো ক'ব, মোবাইলত মেছেজ পেক কৰিব, গিয়েক ঘৈণীয়েকো তৰ্ক বিতৰ্ক লাগিছিলে যিটো কাইলৈ দিনটো মিলে ব্ৰইলাৰ মাংস এডোখৰ হ'লেও চুপি খাব, গাহৰি কাইলৈ জহত আহি কোঠাৰ আগত মৰিব, আৰু পুঠি মাছো কাৱৈ মাছো আহি পানী তলৰ পৰা আহি পাৰত থাকিব। কালিলৈ তৰ্ক বিতৰ্ক বা হুলস্থুলৰ পৰা ধৰিলে ডাক্তৰৰ পৰা মুদাগৰ পৰা পুলিচলৈকে গোটেই অসমখন কালিলৈ সম্পূৰ্ণ দৃষ্টি হৈ থাকিব। কিন্তু ৰাতি 12টামান বজাতহে গম পাব যে জানুৱাৰী কেনেধৰণে পাৰ হৈছে, আৰু পাছদিনা নিউজ লাইভত টিভি আগত চাই দিলে জানুৱাৰী কথাখিনি গোটেই দৃষ্টি হিচাপে আপোনালোকে মুখৰ আগত পাব। আপুনি প্ৰতিটো কথা সদায় কমেডি কৰিয়ে কয়, হয়নে? মই ব্যক্তিগতভাৱে সুধিছোঁ, ধৰক কমেডি নহয় এইটো, আপোনাৰ যিটো ধৰক ভগৱানে কিবা এটা নিদিলে, কিছু ক্ষেত্ৰত আপোনাক ধৰক দিব্যাংগ বুলিয়ে কৈছোঁ আপোনাক, যে কিছু যে কমাই দিয়ে, তাৰ বাবে কিবা আক্ষেপ আছে নেকি? তাৰ বাবে মানে মোৰ ভগৱানৰ প্ৰতি এটা কথাই আছে। মই ভগৱানক কৈছিলোঁ, মই আহোঁতে মোৰ দেৰি হৈ গ'ল, মই 9 মাহত এবিছিল 8 মাহতে গুচি আহিলোঁ। কিন্তু মই ভগৱানক এইটো কৈছোঁ, যেতিয়া তুমি মোক পাৰ নিদিলা, মই তোমাক চাকি চুকলা নলগাওঁ। কৰ্মই ধৰ্ম বুলি মই জানো। মই ভগৱানক আজিলৈকে ক'ত আছে দেখা নাই। শংকৰদেৱকেও মই দেখা নাপালোঁ। শংকৰদেৱে জেচকপি কীৰ্তন ঘোষা থৈ গৈছে, হয় সেয়াকে ধৰ্মৰ প্ৰচাৰ আছে। কিন্তু আজিকালি ধৰ্মটো নাম গাবলৈ হ'লেও নামতিক 3000 দিবলগীয়া হৈছে। তেতিয়াহ'লে নামৰ কি অৰ্থ থাকিলে? নামঘৰটোত কোনোবাই মদ খাই সোমাই দিছে, কোনোবাই নাট এখন কৰিবলৈ গৈছে, কোনোবাই নাট এখন কৰি কোনোবাই অযোধ্যা ভাৱ লৈছে, কোনোবাই কৃষ্ণ ভাৱ লৈছে যিটো ক'ৰবাত বাইন কৰিবলৈ পাই ফুটনি ভাৱটো বেছি হৈ গৈছে। সেইখিনি হ'ব নালাগে। ভগৱানত হ'ব হ'লে চিৰিথিয়ৰি মানিবলৈ হ'লে বৰ্তমান দুখীয়া ধনী কথা নাই। তাত মনত এটা শব্দ কৰিলে ভগৱানক পোৱা যায়। আৰু ভগৱান ক'ত আছে? এজনক ভগৱানে দেখা দিব নাই। বৰ্তমান প্ৰথম তেখেত জালুকবাৰী থানালৈ যায়, দ্বিতীয়ত তেওঁ দেওনামঘৰলৈ যায়, তৃতীয়ত তেওঁ পুলিচ সন্থালৈ যায়, 4 নম্বৰত তেওঁ ইতিমধ্যে ওৱান শ্বপলৈ গুচি যায়। সকলোকে চাব গতিকে ভগৱানক দেখা পালে, এজনক দেখা পালে কাজিয়া হ'ব গতিকে ভগৱানে মায়া হৈ পৃথিৱীত থাকিব বুলি মই গম পোৱা গৈছোঁ। এতিয়া মই আপোনাক এই CM-লৈ ফোন এটা লগাই দিছোঁ। আপুনি যিটো যে কথা যেনেকৈ কয়, CM-লৈ ফোন এটা লগাই দিছোঁ, আপুনি কথা পাতকচোন তেখেতৰ লগত। কওক আপুনি কি ক'ব, কি গালি পাৰিব এই পৰিস্থিতিত? হেল্ল'। হিমন্ত দা, মই বিশেষ পাতিবলৈ আপোনাৰ লগত বৰ ইচ্ছা নাই মানে কি, আপোনালোক মানে বহুত ডাঙৰ মানুহ হ'লেও কিন্তু আমি শিয়ালসোপাই হোৱা নিদতহে আপোনালোক ডাঙৰ হৈছিলে। এটা কথাই কওকচোন, আমাৰ অসম বুলি ক'বলৈ লাজ লাগিছে। মই কালি দিল্লী গৈছিলোঁ, তাত বৰ্তমান মই অকণমান লাজ পাইছোঁ। বৰ্তমান আপোনালোকে এটা কথাই চিন্তা কৰক, অসমখন ধ্বংসপথলৈ নিবলৈ নাই, অসমখন আপোনালোকে হেঁচা মাৰি ধৰি মিলি হৈছে। যিকোনো কথা এটা সিদ্ধান্ত লওক, আৰু বৰ্তমান এই আইনখনৰ যোগেদি সম্পূৰ্ণ মীমাংসা যদি এই মাহৰ ভিতৰত আপোনালোকে কৰিব নোৱাৰে, কিন্তু আমাৰ অসমীয়া জাতিটো আমি এনেকুৱা এটা ধৰ্ম প্ৰচাৰ কৰিবলৈ লৈছোঁ, আমি ভাগৱত পাতোঁ বা আমি গীতা পাঠ কৰোঁ, সকলোখিনি কাম। কিন্তু এতিয়া আমি কেপৰ হৈ যিটো আন্দোলন চলিছে, কাৰোবাক আপোনালোকে ওলাই আহিলেও ৰাষ্ট্ৰপতিৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ গৈছে। সেইটো গ্ৰেপ্তাৰ কৰাটো উন্নত নহয়। আপোনালোকৰ ভুলটো আপোনালোকে নাদেখা, আমাৰ ভুলটো আপোনালোকে পটককৈ দেখে। নিজৰ গাটো চিকুট মাৰি চাব কিমান দুখ পায়, তাৰপিছতহে লোকৰ গাটোৰ কথা ক'ব। এই কথাটো আপোনালোকে মন্ত্ৰী মুদাগৰবিলাকে ভুল কৰিছে। মোৰ ভুলো হ'ব পাৰে, মোৰ অৱশ্যে ভুল নাই হোৱা, বেয়া নাপাব, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমখন কিন্তু ৰসাতল হ'বলৈ মই কেতিয়াও নিদিওঁ। আৰু সম্পূৰ্ণ মই ব্ৰহ্মপুত্ৰত চিঞৰি কানি ক'ম যে আমাৰ অসম থাকিব বুলি। আৰু কিন্তু দেখিব, এই কোৱা শুনিছোঁ কিমানটা বিদেশী আমাৰ অসমলৈ চলন হৈছে বুলিয়ে কোৱা শুনিছোঁ। কিন্তু প্ৰথম গেট সোমাওঁতেই অসমত ডবল কাজিয়ালৈ যাব। আৰু বৰ্তমান তেজ সকলোৱে PPI আছে। এতিয়া বৰ্তমান বেয়া নাপাব, এতিয়া কাৰো মন্ত্ৰী মুদাগৰ কোনো প্ৰশাসনৰ কথা কোনো মানে এইটো দাঙি নল'ব। বৰ্তমান এইবাৰ জানুৱাৰী হয় নে বিহু হয় নে কি ক'ব ন, কেপৰ ধেমালিতে গোটেই এই বছৰটো যাবগৈ যেন ভাবিছোঁ। কিন্তু কেনেকুৱা কাপ, এইটো বেঙৰ মুখত পৰিলে কিন্তু এইটো সাফ হৈ নাথাকিব। বৰ্তমান আপোনালোকে নিজে চিন্তা কৰি চাওক। মই ব্ৰহ্মপুত্ৰত বুৰ মাৰি বতীয়া মাছ ধৰিছোঁ যেতিয়া মই কেপলৈ ভয় নকৰোঁ। আৰু এটা কথা মই কৈ দিছোঁ কি, অসম সদায় যেতিয়া একতা নহয়, এতিয়া সজাগতা নহয়, কিন্তু আৰু সুবিধা ইয়াৰ পৰা নিয়ে। বৰ্তমান
ইয়াৰ পৰাই চাহপাতটো গৈছে, ইয়াৰ পৰাই তেলটো গৈছে, অসমৰ পৰাই চাউলটো গৈছে, কিন্তু অসমত মাত্ৰ অসমীয়া ভাষাকেইটাহে আছে। কিন্তু আমাৰ অসমখন লিজত কোনোবাই বিকিবলৈ লৈছে, সেইটো অকলে বিকিব নোৱাৰিব, আজি 10জনে বিকিব নোৱাৰিব, প্ৰবীণ তামুলী পৰামৰ্শ ল'লেহে বিকিব, নহ'লে অসমৰ গেটখন একদম 14 বছৰৰ কাৰণে বন্ধ হৈ থাকিব। ধন্যবাদ।